वेलकम टू माय अनादर मिनी ब्लॉग। आज बहुत दिन पिছত आको एटी नतुन भिडिओ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আজি আমাৰ গাঁৱত মানে মাহঁতৰ গাঁৱত বিহু গৈছে তাকে আপোনালোকক অলপ দেখাব বিচাৰিছো। চাওকচোন পৰিৱেশটো কোনজনী ছোৱালী মানে নাচনী পছন্দ হৈছে ল'ৰাবোৰে কমেণ্ট বক্সত জনাবচোন দেই। আৰু ইয়াত দুটা ড্ৰেছ দেখিছে যে ইয়াৰ হৈছে দুখন বিহুতলী আৰু একেলগতে উৰুৱা হৈছে আৰু এয়া আমাৰ গাঁৱৰ বৌসকলে নাচিছে। চাওকচোন তাৰপিছতে মই টিকলুক কিনি দিলোঁ চিপছ আৰু ইয়া মই পকৰি লৈ ল'লোঁ। তাৰপিছত ঘৰলৈ আহোঁ বুলি লৈছোঁ কিন্তু আহিবলৈ মন যোৱা নাই। আকৌ এবাৰ বিহু চালোঁ, এয়া আন্ধাৰ হৈ গ'ল আৰু ৰাতিলৈ আহিব দিগন্ত গোহাঁই আৰু এয়া আমাৰ দেউতাসকল দেখিছে কিমান ফূৰ্তি কৰিছে। তাৰপিছতে আমি অলপ ফটো তুলিলোঁ। আজিলৈ আহিছোঁ দেই, বাই।